প্ৰথম দালি তেল মৰা কামটো আগবঢ়াওক পিঠিত তেলটো মাৰি আগবাঢ়ো পুথিখন আগবঢ়াওক কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তুহাৰ পীত বস্ত্ৰে শুভে অতি শ্যামকলে অৰ কমল লোচন চাৰু নধৰ পুথিত কমলৰ কথাও আছে ভালকে মন দি শুন ভনীয়েকৰ কথা ওলাব হেই এইবিলাক কি ধেমালি কৰিছে আৰু তাকো লগাই ললে যে কোনে ধেমালি কৰিছে কৈছা আমাৰ আগবঢ়াওকচোন জান উপায় বলিয়াই হল হবলা কৃষ্ণ কি বলিয়া হলো অৰা কৃষ্ণ অৰা কি বলিয়া হলো মই কৃষ্ণ হেৰা মণি কি এজন ভকত আহিলে মই বাকী দুজনক নিমন্ত্ৰণ দি আহোঁ তাৰ মানে মুখন ভকত হৈহে আহিছে চোৱাচোন নিজে আহি ভকতে পদাৰ্পণ কৰিছে সাক্ষাৎ দামোদৰ কম ভাগ নে মোৰ মোহনো ভকত নেপায় জীৱক সেই জ্ঞান কৰিব নেপায় আজি শাস্ত্ৰই কি কৈছে যে কুকুৰৰ শৃগাল গদৰ ভৰো আত্মাৰাম জানিয়া সবাকো কৰি বা প্ৰণাম তুমি তেখেতক ভক্তিভাৱে শুশ্ৰূষা কৰা মই বাকী দুজনক নিমন্ত্ৰণ দিওঁ খালি এটা কথা এইজন ভকতক আগতীয়াকে ভাত যে আগবঢ়াইছো নকবা জানাই নহয় ভকতৰ জিভা লকলকাই থাকে ঠাৱনি নেপাবা এই ৰ'বচোন মই গম পাইছো বাৰু আপুনি বাকী ভকতক মাতিবলৈ যায় কিন্তু বজাৰ যে ভিতৰত একো নাই কি খুৱাব উহৰাম ভকতক আহিবলৈ দিয়াচোন বজাৰ হ'ব নহয় কৃষ্ণ হে প্ৰভু এজনে কি কৰিম বুলি ভাবিছে নেজানো আৰু ইফালে ভিতৰত মালৈ পাত এডালো নাই মানে নাজানো আৰু দেই মুঠতে ৰাতিপুৱাৰ পৰা যোৱাই নাটকেই দেখুৱাই আছে নাটকেই কেৱল ভনীজনীলৈকেহে বেয়া লাগে কিয় মানে এজনীয়ে ভনী যোৱা আৰু যদি এনেকুৱাকৈ মূৰৰ বিকৃতি ঘটি থাকে কি কথা কয় আকৌ কেইকেইটা কিয় মূৰৰ বিকৃতি ঘটিব হে প্ৰভু কি লীলা তোমাৰ লুকাই আছা দেখা নেদা ভকতৰ কথা ভাবিহে আছো সাক্ষাৎ ভকতক পালো কোন ভকত আপুনি দেৱী মই কোৱা নাছিলো কেইকেইটা আপোনাৰ কিবা হ'ল নে কি একো হোৱা নাই এই অভাজনৰ ঘৰত আজি অন্ন এমুঠি খুৱাবলৈ স্থিৰ কৰিছিলো তাকে তিনিজন ভকত লাগে এজনে যেনিবা ভিতৰত পেট পেলাই আছে এজন আপোনাক পালো আৰু এজন হলে কামটো হৈ যাব গতিকে দুপৰীয়া ভাত সাজ মোৰ ঘৰতে আগবঢ়ালো দেৱী কি কথাবিলাক জানো কৈ আছে আপুনি মই কোৱাটোৱে হয় এই বাইলং শুন আমাৰ ঘৰত আজি ভাত আগবঢ়াইছো তিনিজন ভকত লাগে মোৰ মোহন আহিল তোক মই ইয়াতে ক'লো খালি বেয়া নাপাবি আহিবি আপুনি ধেমালি কৰিছে নেকি এয়া সাজ পিন্ধি মই ধেমালি কৰিম কিন্তু মুকুতাৰে তেনেকে কৈ গ'ল যে মূৰৰ বিকৃতি হোৱা বুলি ঈশ্বৰৰ চিন্তা কৰিলে যদি মূৰৰ বিকৃতি হোৱা বুলি ভাবে তই কিন্তু মুখত ভাতটো তথাপিও খাবই লাগিব দেই তোৰ লগতে গৈ মই থানা কাৰোবাৰ এটাক মাতি দিম ইছাম কৃষ্ণ 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 চবতে দেখোন কৃষ্ণ কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ এফালেও কৃষ্ণ সেইফালেও কৃষ্ণ মুঠতে চবতে কৃষ্ণই কৃষ্ণ ইছাম তলতো কৃষ্ণ ওপৰতো কৃষ্ণ শুতে কৃষ্ণ বহুতে কৃষ্ণ খালি চবতে কৃষ্ণই কৃষ্ণ ইছাম টেক্সি গাড়ী লৈ কৃষ্ণ শ্বিলঙলৈ যে যাম কৃষ্ণ শ্বিলঙৰে অকা পকা দীঘলীয়া বাট হোটেলতে সোমাই আমি খালো মাংস ভাত নেপায় এইবোৰ দুখ লাগিব কি পঢ়িছ তুমি মনে মনে থাকাছে খেয়া এটা কোৱা শ্বিলঙৰে অকা পকা মৰা নেপায় ইয়াত এইবোৰ লিখা নাই নহয় কিয় পঢ়িছ দূৰ ধৰিব পুথিখন পঢ়া সময়ত তুমি কি কৰি আছা মই মানে পুথিও পঢ়ি আছো লেলগাই গানটো প্ৰেক্টিচ কৰি আছো শ্বিলঙৰে অকা নেপায় নেগায় তুমি ইয়ালৈ কেলে আহিছা কোনে মাতিছে মাংস ভাল এদি পাইছ মাংস আনা যোৱা পুথি পঢ়ি আছো মাংস অকণ আনিব নোৱাৰিছা মুখ চবক বুজাই কিবা লাভ আছে নেকি যি কৈ থাক কৃষ্ণ প্ৰভু দাইদুক নধৰিবা কৃষ্ণ প্ৰভু দাইদুক নধৰিবা একো নাজানে ইছাম ইয়াতো কৃষ্ণ সেইটো মত কৃষ্ণ মই আপোনাৰ সঁচাকে কিবা হ'ল বুলি ভাবিছিলো সেইজন তেনেকুৱাই মোক এনেকে বদনাম এটা উলিয়াব পাৰি সেইটো ভাবি থাকে সেইটো কথা নহয় তেনেকে নকব আপুনি যিবোৰে কৈ থাকে সঁচাকে মানুহে কিবা হোৱা বুলিয়ে ভাবিব তই কাৰফালে মাত দিছে এবাৰ ক্লিয়াৰ কৰি দিবি নেকি কাৰফালে মতা নাই যিটো বুজিছো সেইটোহে কৈছো মই স্কাৰ্নিং